আজি অসম চৰকাৰৰ উদ্যোগত অসমৰ যিমানটা জিলা আছে প্ৰত্যেকটো জিলাতে শ্বহীদ দিৱস হিচাপে পালন কৰিছে। আজি পতাকাৰ হিচাপে আমাৰ ডিচি মহোদয়ে দায়িত্ব লৈ পেলাই যিটো শ্বহীদ দিৱস পালন কৰিছে, ইয়াত উপস্থিত হ'বলৈ পাই মোৰ খুব নিজকে ভাল লাগিছে মনত। যিহেতু এই অসম আন্দোলনত শ্বহীদসকলক আমি যদি সন্মান দিব নাজানো, এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল। অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি আন্দোলন হৈছিলে এটা সময়ত, এইটো চবেই জানে, আমি চবেই জানে, আমি দেখিছোঁ যে অসমৰ অৱস্থা এই সময়ত কি আছিল। তো অসম আন্দোলনৰ জৰিয়তে আজি গোটেই অসমত যিখিনি হৈছে, শিক্ষা ছাইডত হওক, ইণ্ডাষ্ট্ৰি ছাইডত হওক বা যিকোনো কমিউনিকেশ্যন প্ৰত্যেকটো ছাইডত আজি যিখিনি আমি চকু দি দেখিবলৈ পাইছোঁ, সেইটো গোটেই অসম আন্দোলনৰ ফলাফল। সেইকাৰণে আমি এই শ্বহীদসকলক যদি আমি সন্মান দিব নাযাওঁ, তেতিয়াহ'লে আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল হ'ব। তো অসম চৰকাৰ হিচাপে আজি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজত প্ৰগ্ৰাম হৈছে, সেইটো আমাৰ কাৰণে বিৰাট গৌৰৱ কৰিব লগা আছে। বা আমি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ যে জিলাভিত্তিক এই শ্বহীদ দিৱস যিটো পালন কৰাৰ যিটো এজেণ্ডা, সেইটো লোৱাৰ কাৰণে। এখেতকো আমাৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় মাননীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিব। এতিয়া আমি শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা